ৰোমন্থন। এঠাইত হ'লেও আমি স্থবিৰ। ক্ষন্তেক সময়ৰ বাবে ঘূৰি চাব লাগিব এৰি অহা পথ, মানুহ, সময় আৰু সকলো। ঘোৰ নিদ্ৰাৰ মাজতো কেতিয়াবা উচপ খাই উঠিব লাগিব। কিবা যেন ক'ৰবাত থাকি গ'ল, কৰা নহ'ল, কোৱা নহ'ল, শুনা নহ'ল, দিয়া নহ'ল, লোৱা নহ'ল। জীৱন আৰু মৃত্যু দুয়োটাৰে ফিলচফি বেলেগ বেলেগ। জীয়াই থকা মানুহেও মৃত্যু বিচাৰে, মৰণমুখী মানুহেও জীয়াই থাকিবলৈ বিচাৰে। বিচৰাৰ সীমা নাই। দেশ, আদৰ্শ, কৰ্ম, পথ আজি এক কনফিউজন মাত্ৰ। আমি পথিক, এক অদৃশ্য মায়াৰ ভাৰ কান্ধত বান্ধি লৈ পোৱা নোপোৱা, দেখা নেদেখা, বিশ্বাস অবিশ্বাসৰ মুকুতামালাৰে গুন্থিত আমাৰ অস্তিত্বৰ মণিহাৰ, মস্তিষ্কত সপোনৰ অভিসাৰ। জীৱনৰ নিৰ্মম অবাধ অত্যাচাৰ। আচলতে গোটেই জীৱনটোৱে এক নিষ্ঠুৰ নষ্টালজিয়া। কেতিয়াবা জীৱিত, কেতিয়াবা বিচলিত, কেতিয়াবা মৃত। জীৱন এক অবৈধ অশৰীৰী প্ৰেম। ক্লান্ত জীবন আজি, ক্লান্ত দিঠক আজি, ক্লান্ত জীবন আজি, ক্লান্ত দিঠক আজি, দুচকুত ভাহে মাথো শান্তি।